হেল্ল' বন্ধুসকল, মই মৃগাংক বৰুৱা আৰু মোৰ এই ইউটিউব চেনেলত সকলোকে স্বাগতম জনাইছোঁ। তো আজি ভিনদেউ যাবগৈ, সেইকাৰণে মোক ভিনদেউক থৈ গৈছে মোহনবাৰীত। তো মই ভাবিলোঁ ইয়াতে মিনি ব্লগ এটা বনাই লওঁ। তো ব্লগটো বনাবলৈ লৈছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকিব স্কিপ নকৰাকৈ। তো ব'লক আমি এতিয়া যাওঁ। তো মই যিহেতু অলপ আগত ওলাই গৈছিলোঁ, সেইকাৰণে বাইকখন বাহিৰতে আছিলে। ইয়াত বাইকখন ল'লোঁ এতিয়া। এই খোৱাং তেল ডিপু পাৰ হৈ পোৱা ধুনীয়া পৰিৱেশ। এয়া হ'ল আপোনাৰ খোৱাং ডিমৌৰ অভাৰব্ৰিজ। এয়া বেতনী সুৱৰ্ণ অসম তেল ডিপু। এয়া হ'ল ৰঙালাও বজাৰ। বৰ্তমান আহি মই পালোহি বাহঁতৰ ঘৰ। সিহঁতে যাবলৈ অলপ খৰ হোৱাৰ কাৰণে ওলাই আছিলে, মই আহিলোঁ আৰু যাওঁ এতিয়া আমি। তো এয়া আমি ওলালোঁ। আমি ওলাইছোঁ এতিয়া ডিব্ৰুগড়লৈ বুলি। এয়া আমি হাইৱে পালোহি। তো ব'লক, এয়া হৈছে আমাৰ ৰেডিঅ' চেণ্টাৰ ডিব্ৰুগড়, লেপেট কটাত আছে এয়া। তো এয়া ৰেডিঅ' চেণ্টাৰ পাৰ হৈ আপুনি তাৰ বেক চাইডে দেখিছে এয়া গেছ ক্ৰেকাৰ। মই ভালদৰে দেখা নাই চাগে, গছ গছনিখিনি থকাৰ বাবে। হৈছে গেছ ক্ৰেকাৰ, আৰু গেছ ক্ৰেকাৰ পাৰ হৈ অলপ আগত গৈ এয়া আপুনি দেখিছে বগীবিল যোৱা ৰাস্তা এয়া। তো বগীবিল যোৱা ৰাস্তা পাৰ হৈ আহি আমি এতিয়া বাইপাছত সোমালোহি। বাইপাছত এয়া আমি গৈ আছোঁ। তো এয়া পালোহি আমি খনিকৰ চাৰিআলি। এয়া হ'ল আমাৰ খনিকৰ পাৰ্ক, আৰু সেইফালে বাওঁহাতে আছে আপোনাৰ জগন্নাথ মন্দিৰ। তো এয়া আমি পালোহি যোনটো হাইৱে গৈছে আপোনাৰ তিনিচুকীয়া ডাইৰেক্ট, সেইটোৰ ওপৰেদি যোনটো বাইপাছ গৈছে আপোনাৰ, সেই বাইপাছৰ অভাৰব্ৰিজখন পাইছোঁহি এতিয়া বৰ্তমান আমি। কি ধুনীয়াকৈ বনাই থৈছে চাওকচোন এবাৰ। এইফালে আহিলে আপোনালোকে দেখিছে চাগে, কিন্তু আকৌ এবাৰ চাওক, মই আকৌ এবাৰ দেখাইছোঁ আপোনালোকক। এয়া চাওক কি ধুনীয়াকৈ সজাই তুলিছে এয়া। এয়া আমি মোহনবাৰী পালোহি। এয়া সোমাব লৈছোঁ ইয়াৰ। তো ইয়াত সৰু টিকেট এটা ল'ব লাগে। কিমান সময়ত আমি আহি পালোহি, ইয়াত সোমাইছোঁ মানে। আৰু এইটো আমি ওলাই যাওঁতে দেখাব লাগিব কিমান সময় আমি ইয়াত আছোঁ বা কিবা ওপৰত, সেইটো হেৰি কৰি আমাৰ পৰা এটা পইচা ল'ব মানে। তো পাপা যাবগৈ বুলি আজি সৰুপেটি মন বেয়া, তো দেউতাকৰ লগত গৈছে তাই। এয়া চব কি ধুনীয়া পৰিৱেশ ইয়াত, ইমান ধুনীয়াকৈ সজাই তুলিছে এইবিলাক। এয়া সকলোৱে ফটো মৰাত ব্যস্ত। আমাৰ সকলো ফটো মাৰি আছে। এয়া চব কি ধৰণে গায়ন বায়ন বনাইছে, ধুনীয়া লাগিছে ন। এয়া ভিনদেউ চেক আউট কৰাই আছে বাহিৰত। এতিয়া সোমাব তেওঁ। সৰু ড্ৰাইভাৰে দিছে। সৰুমনুক সুধিলোঁ, পাপা গ'লগৈ, বেয়া লাগিছে নি? তাই কৈছে বেয়া লাগিছে, মোৰ যাবলৈ মন লাগিছে এনেকৈ কৈছে। তাইৰ মন বেয়া, সেইকাৰণে অকণ মনটো বেয়া কৰিছে। যেতিয়া নেকি আইচক্ৰীম খাবানি বুলি সুধিলোঁ, তাইৰ মনটো ফূৰ্তি। তো তেতিয়া তাই দৌৰি কিনে মাকৰ ওচৰলৈ গৈছে, মা আইচক্ৰীম খাম বুলি ক'বলৈ। তো এয়া আমি ওলাই আহিছোঁ ইয়াৰ পৰা ওলাই আমি চব ইমান ধুনীয়া। আমি এতিয়া ঘৰমুৱা হৈছোঁ। এয়া আমি আকৌ গেটেদি ওলাই আহিলোঁ। এয়া সিহঁতি আইচক্ৰীম খাম বুলি কোৱাৰ কাৰণে আইচক্ৰীম খুৱাইছোঁ ইহঁতক। এয়া হ'বনো। তো ভিডিঅ'টো ইমানেই আছিলে। যদি চাই ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।